এই ক্ষেত্ৰত মানে কি একচুৱেলি আমাৰ ল'ৰাবিলাকৰ যদি কোনো বস্তু আজিকালি দেখক মোবাইল আৰু এই কি কয় একচুৱেলি মোবাইলত বেছি ব্যস্ত হোৱাৰ কাৰণে বহি বহি থাকে, বেলেগ বেলেগ চিন্তা আহি যায়, বেলেগ চিন্তা অহাৰ কাৰণে টাইম বেছি হোৱাৰ কাৰণে এই হয়তো বেলেগ বেলেগ নেশাতো লিপ্ত হয়। তো প্ৰশিক্ষণ কৰি থাকিলে, কিবা এক্সাৰচাইজ কৰি থাকিলে, গেমত প্ৰেক্টিছ কৰি থাকিলে, তেতিয়া ড্ৰাগছ হওক যিকোনো নেচাৰ ফিলত ইহঁতৰ মন নাযাব। এইটো 100% মই জানো, মানে বা মই নিজেও কৰি আছোঁ। মানে যদি প্ৰেক্টিছত থাকে, কৰে, গেম খেলি থাকে বা যিকোনো এটা এম থাকে যে আমি এইটোত যাম, মই অগ্নিপথত পাৰ্টিচিপেট কৰিম, এইটো কৰিম, যিটো পাৰ্টিচিপেটত যদি গেমত থাকে, তেনেহ'লে মানে ড্ৰাগছৰ পৰা দূৰত থাকিব। আৰু আমাৰ অঞ্চলত এনেকুৱা এতিয়ালৈকে হোৱা নাই, কিন্তু আমিও ষ্ট্ৰিক্টলি মানে এই নেচাৰ পৰা দূৰতে ৰাখিবলৈ চেষ্টা কৰি আছোঁ ল'ৰাবিলাকক। আৰু আশা কৰোঁ ল'ৰাবিলাক নেচাৰ পৰা দূৰতে আছে। এতিয়ালৈকে এনেকুৱা কোনো হোৱা নাই আৰু ভৱিষ্যতেও হ'ব নালাগে। ড্ৰাগছ মুক্ত হ'ব লাগে অসমটো। এইটো অসম চৰকাৰেও চবফালে বহুত চেষ্টা কৰি আছে বা বহুত কাম আগত বঢ়াইছে ড্ৰাগছৰ পৰা মুক্ত হোৱাৰ কাৰণে। 45 ল'ৰা আছে। তো কি কয় 45ত আজি অলপ কম আহিছে, মানে বহুতৰ কোনোবাৰ পৰীক্ষা চলি আছে, কোনোবাৰ মানে খেতি পথাৰৰ কাৰণে অলপ অসুবিধা। আৰু শাৰীৰিক প্ৰশিক্ষণ কৰি আছোঁ, মানে আমি ৰান, হাই জাম্প, লং জাম্প, আৰু আশা কৰোঁ আমাৰ মানে গাঁৱৰ পৰা বা আমাৰ অঞ্চলৰ পৰা আৰু আমাৰ ক্লাবৰ পৰা বহুতে অগ্নিপথত যাব আৰু অগ্নিপথত পাৰ্টিচিপেট কৰিব। আশা ৰাখিছোঁ অগ্নিপথত চিলেকশ্যনো হ'ব। এইটো দুখ লগা কথা, কিয়নো আমি পিছপৰা অঞ্চলৰ কাৰণে আৰু বহুত একদম মানে অসমৰ লাষ্ট সীমানাৰ কাৰণে নেকি আমি মানে এনেকুৱা সাহাৰ্য পোৱা নাই। যিহেতু আমি নিজেভাৱে চবে ল'ৰাবিলাকক নিজ নিজ ঘৰৰ পৰাই খোৱা দাৱা কৰি আছে বা কৰি আছে। আমাৰ প্ৰেক্টিছৰ পিছত বহুত মানে ফুডো দৰকাৰ হয়, ফিজিকেলৰ কাৰণে ফুডো দৰকাৰ হয়। আমি ইমান মানে কৰিব পৰা নাই। তথাপি যিমান পাৰিছোঁ মানে আমি নিজৰ পৰাই চলাই আছোঁ। এনেকুৱা সা সুবিধা এতিয়ালৈকে পোৱা নাই। আশা কৰোঁ হয়তো লাহে লাহে চৰকাৰেও বহুত আঁচনি কৰি আছে, আৰু ক্লাবে ক্লাবে হয়তো ভৱিষ্যত চৰকাৰে কিবা চাব, হয়তো কৰিব যে ক্লাবে ক্লাবে দিলে হয়তো ল'ৰাবিলাকৰ কাৰণে কিবা হ'ব, বা গাঁৱৰ কিবা হ'ব, বা গাঁৱৰ ল'ৰাবিলাকৰ ফিজিকেলত কামত লাগিব। চৰকাৰৰ পৰা আহ্বান ৰাখিছোঁ যে যিমান অসমত ক্লাব আছে, ক্লাবত অলপ গুৰুত্ব দিবলৈ চায়